Hello friends, নমস্কাৰ মই পাহিয়া আপোনালোকক সকলোকে আমাৰ অসমীয়া ইউটিউব চেনেল জ্ঞানৰ নগৰলৈ পুনৰবাৰ স্বাগতম জনাইছো লগতে আশা কৰিছো ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে আছে তো ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো কেইটামান নতুন তথা মজা হাতৰ আশা কৰিছো আপোনালোকে আজিৰ হাতৰ গীতে চাই বহুত বেছি ভাল পাব তো বলক বেছি বলম নকৰাকৈ আমি আমাৰ আজি হাতৰ গীতৰ ফালে আগবাঢ়ি যাওঁ আজি প্ৰথম হাতৰ নাভবাকৈ গলো এটা বস্তু পালো নচবাই নিগিলাকৈ মুখত নিদিয়াকৈ খালো কি হবনো ইয়াৰে উত্তৰটো আমালৈ কমেন্ট কৰি জনাব পালেনে বিচাৰি ইয়াৰে উত্তৰটো হ'ব উজুটি আপুনিনো কি ভাবিছিল কমেন্ট কৰি জনাবচোন আমাৰ আজি দ্বিতীয় হাতৰ নেমু টেঙা টেপৰ টেঙা আৰু টেঙা কি পাতৰ আৰু দীঘলকৈ ওলমি থাকে যি কওকচোন বাৰু এই হাতৰটোৰ উত্তৰটোনো কি হ'ব বাৰু পালেনে বিচাৰি ইয়াৰে উত্তৰটো হ'ব তেতেলী আমাৰ আজি তৃতীয় হাতৰ নীলবৰণীয়া কাহৰ বাটি ব্ৰহ্মাণ্ডখনকে ৰাখিছে ছাতি কওকচোন বাৰু এই হাতৰটোৰ উত্তৰটোনো কি হ'ব পালেনে বিচাৰি ইয়াৰে উত্তৰটো হ'ব আকাশ আমাৰ আজি চতুৰ্থ হাতৰ নাই নাক মুখ নাই মাথা টিপা মাৰিলে কাষ কয় কথা কওকচোন বাৰু কি হ'ব ইয়াৰ উত্তৰটো ফ্ৰেণ্ডছ ইয়াৰে উত্তৰটো হ'ব ৰেডিঅ' বা টিভি আমাৰ আজিৰ অন্তিম তথা শেষৰ হাতৰটো হ'ল নাচোতে নাঙত সেইটোনো কি দহশীয়া পিঙত কওকচোন বাৰু ইয়াৰে উত্তৰটোনো কি হ'ব ইয়াৰে উত্তৰটো হ'ব চেৰেকি আশা কৰিছো ফ্ৰেণ্ডছ আপোনালোকে আজিৰ হাতৰ গীত চাই বহুত বেছি ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহলে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে থকা নটিফিকেশনটো অন কৰি ৰাখিব যাতে আমি যেতিয়া ভিডিঅ'বোৰ দিওঁ আপোনালোকে খবৰ প্ৰথমতে আমাৰ ভিডিঅ'বোৰ চাব পাৰে থ্যাংক ইউ ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আমি বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ভালে থাকিব ফ্ৰেণ্ডছ সুস্থ থাকিব জয় আয়ুষ